হেল্ল' দোস্ত স্বাগতম জনাইছোঁ জোনাকী ৰং ফান টিভি ইউটিউব চেনেললৈ। যিসকল দোস্ত এই চেনেলটো চাই আছে আৰু এই চেনেলটোত নতুন নতুন ধৰণৰ ফানি ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগত থকা বেল আইকনটি বজাই দিব। তে নিশ্চয়কৈ দোস্ত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তে বলক দোস্ত পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চেনি খোৱা বয়সত তুল লাভ কৰিছা, কষ্টটো পাবাই ন? আরে বেশি চেনি খালে সুগার হব না, এনেকে তো নচলিব। সুগার হলে কি হব? তুমি বৰ অসভ্য। ঠিকেই কৈছা, মই লেংটা জন্ম লৈছিলো। তুমি কি কাপড় পিন্ধি জন্ম হৈছিলা নেকি? কল গছৰ মাজে মাজে তামোল গছৰ পুলি। কোনোবাইতো কম মোক আই লাভ ইউ বুলি। শাৰী পিন্ধিলে এনেকৈ পিন্ধিবচোন বাইদেউ। এনেকৈ শাৰী পিন্ধি নিজকে কিয় বনৰী বুলি পৰিচয় দিয়ে? আৰু এনেকে পিন্ধিলে নহব ন, পচন্দ হব লাগিব। লৈ চাই তাই বাৰে বাৰে চকু টিপ মাৰি আছিল। ওচৰলৈ গৈ গম পালো তাই কেলা টেঙা মৰ্টনহে খাই আছিল। আৰু টেঙা মদ নাখালে নহব ন, চকু টিপ মাৰিব লাগিব। চিংগুল থকাই ভাল। মন গলে খা, মন গলে শু, মন গলে অনলাইন আহ, মন গলে ফুৰিবলৈ যা। আৰু ফুৰিবলৈ গলে নহব, লকডাউনৰ কথা আছে। এনেকেতো নচলিব, মাৰ খাব লাগিব। দাড়ি নথকা ল'ৰাবোৰক দেখিলে কিবা ভণ্টি ভণ্টি যেন লাগে। নহব ন, দাড়ি ফুৰাব লাগিব।